নমস্কাৰ। আজি এটা বিষয়বস্তু লৈ আলোচনা কৰিবলৈ আগবাঢ়িছে, সেইটো হৈছে ভল্টেজ ড্ৰপ। ভল্টেজ ড্ৰপ কি বস্তু? ধৰক কোনো এডাল বিদ্যুতৰ পৰিবাহকৰ মাজেদি ইয়াতে মই 240 ভোল্ট ছাপ্লাই দিলোঁ, কিন্তু তাৰমানে কিছু ডিষ্টেঞ্চত গৈ পেলাই আপোনালোকে 240 ভোল্ট ইয়াতে 240 ভোল্ট পাইছে, কিন্তু ইয়াতে 240 ভোল্ট নাপায়। এই ভল্টেজটো লছত গুচি যায়। সেই লছটোকে ভল্টেজ ড্ৰপ বুলি জনা যায়। ভল্টেজ ড্ৰপ বিভিন্ন কাৰণত হ'ব পাৰে। ধৰক এডাল পৰিবাহীৰ মাজেদি আমি 5 এম্পিয়াৰৰ কাৰেণ্ট পৰিবহণ কৰিব পাৰোঁ, কিন্তু তাত যদি 7 এম্পিয়াৰ কাৰেণ্ট দিওঁ তেতিয়া ৰেজিষ্টেন্স বাঢ়িব। ৰেজিষ্টেন্স বঢ়াৰ ফলত ভল্টেজ লছত গুচি যাব। আৰু ধৰক কিছুমান কণ্ডাক্টৰত বা বিদ্যুতৰ পৰিবাহত বিভিন্ন ধৰণৰ জইন থাকে। জইনবিলাকত কাৰ্বন হৈ পেলাই তাতেও ভল্টেজ ড্ৰপ হ'ব পাৰে। আৰু ধৰক ট্ৰেন্সফৰ্মাৰবিলাকত ধৰক 100 kV কানেক্টেড লোড দিব লাগে, কিন্তু সেই 100 kV ট্ৰেন্সফৰ্মাৰটোত মোটামুটি তাত চাই যদি বেছি লোড কানেক্ট কৰে তেতিয়াও ভল্টেজ ড্ৰপ হ'ব পাৰে। আজিলৈ ইমানেই। আশা কৰোঁ মোৰ ভিডিঅ'টোৰ দ্বাৰা কিছু পৰিমাণে উপকৃত হ'ব পাৰিছে। ধন্যবাদ।